ৰেডি নমস্কাৰ সংগতি নিউজৰ প্ৰত্যেকজন দৰ্শককে স্বাগতম জনাইছোঁ আমাৰ আজি সমষ্টিৰ বিশেষ অনুষ্ঠান এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু মই আজি বৰ্তমান সময় উপস্থিত আছোঁ মঙলদৈ সংসদীয় সমষ্টিৰ কলাই গাঁৱৰ যোনটো বিধানসভা সমষ্টি হয় তাত উপস্থিত আছোঁ আৰু ইয়াৰ যিসকল সাধাৰণ ভোটাৰ আছে তেওঁলোকৰ লগত মই কথা পাতিবৰ বাবে যত্ন কৰিম এইবাৰ এই সমষ্টিটো আচলতে কাৰ দখলত যাব বা তেওঁলোকে কাক বিচাৰে যিহেতু প্ৰথমতে কোৱা হয় নাৰী শক্তি এটা মুখ্য শক্তি গতিকে যিহেতু আমাৰ লগত মহিলাসকল আছে ইয়াৰ সমষ্টিৰ উন্নয়নৰ প্ৰতিচ্ছবিখনক লৈ কি ক'ব বৰ্তমানৰ যোনজন বিধায়ক আছিলে আপোনালোকৰ সেইজনে সমষ্টি উন্নয়নৰ ক্ষেত্ৰত সফল হৈছেনে নাই মই সফল হোৱা বুলি নাভাবোঁ কাৰণ আমাৰ উন্নতি কৰিবলগীয়া বহুত কামেই আছে বিশেষকৈ আমাৰ ৰাস্তা পদূলিখিনি একেবাৰে এতিয়াও জৰাজীৰ্ণ এতিয়ালৈকে এটা ৰাস্তা পদূলিও ভাল নাই গতিকে মই ভাবোঁ ৰাস্তা পদূলিখিনি ভাল হ'ব লাগে যিয়ে নহওক আমাৰ বিজেপিৰ এজন MLA দিব লাগে আৰু বিজেপিৰ পৰা যোন নহওক প্ৰাৰ্থী সেই প্ৰাৰ্থীজনে যাতে আমাৰ গোটেই সমষ্টিৰ উন্নতি কৰে আৰু এটা কথা এতিয়ালৈকে বিজেপিয়ে যিখিনি দি আছে আমাৰ চেণ্ট্ৰেল চৰকাৰৰ পৰা বা অসম চৰকাৰৰ পৰা আমি এতিয়া ধৰক BTAD মানুহ তথাপি তাৰমানে যিখিনি দি আছে সেইখিনি কিন্তু প্ৰত্যেক ঘৰ মানুহে কিন্তু সেই আঁচনিবিলাক পাইছে বিজেপি চৰকাৰে দিয়াবিলাক ধৰ এতিয়া যিবিলাক নতুনকৈ আহিছে এইবিলাক আমাৰ এতিয়া নতুন যিবিলাক আৰম্ভ হৈছে সেইবিলাক কিন্তু প্ৰত্যেক ঘৰ মানুহে পাইছে কিন্তু আমি কিছুমান পৰা আমি মানে কিছুমান আঁচনিৰ পৰা আমি মানে হেৰি হৈ বিৰত হৈ আছোঁ আমি মানে নাপাওঁ আমি পাম বুলি আশা কৰিছোঁ হয় আমি পাম হয় আমি আশা কৰিছোঁ আৰু এনেকুৱা এজন মানুহ লাগে আমাক যিজন মানুহে সকলো মানে একেবাৰে মানে তৃণমূল পৰ্যায়ৰ যিখিনি গাঁৱৰ সকলো মানুহকে মানে চিনি পায় বা সকলো মানুহকে ভাল পায় বা সকলো মানুহে তেওঁৰ প্ৰতি আকৰ্ষিত হয় এনেকুৱা ধৰণৰ এজন মানুহ আমাক লাগে আৰু সেইজন মানুহে যাতে আমাৰ হকে কাম কৰে সেইটো আমি ভাবিছোঁ আৰু আমি যিবিলাক আমাৰ আঁচনি আছে সেইবিলাক আমাৰতো বিভিন্ন ধৰণৰ আঁচনি আমি টিভিয়ে পত্ৰই পাই আছোঁ সেই আঁচনিসমূহ যাতে আমিও লাভ কৰিব পাৰোঁ সেইটোৱে মই কামনা কৰোঁ আৰু সেইজন কৰ্মীয়ে যাতে আমাক দিয়ে আমি তেওঁৰ হকে আমি যিমান পাৰোঁ আমি কষ্ট কৰিম কাম কৰিম আপোনালোকৰ সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত কি ক'ব আগৰজন যোনজন বিধায়ক আছিলে তেখেতৰ উন্নয়নৰ ক্ষেত্ৰত মানে কেনেকুৱাখিনি দেখিবলৈ পালে বা কিমানখিনি আৰু উন্নয়নৰ প্ৰয়োজন আছে সমষ্টিটোত হয় ধন্যবাদ আমি কলাইগাঁও সমষ্টিৰ বাসিন্দা ইমান দিনে কলাইগাঁও সমষ্টিটোত আমি যথেষ্ট দুৰ্ভোগ ভুগি আহিছোঁ ইয়াতে AGPৰ পৰাও MLA জিকি আহিছে BPFৰ পৰাও জিকি আহিছে কিন্তু কোনো এজন MLA এতিয়ালৈকে গা লাগি এই সমষ্টিটোত কাম কৰা আমি দেখা পোৱা নাই তেওঁলোকে কেৱল নিজৰ মুনাফা আদায় কৰাতেই ব্যস্ত আছে সেয়েহে আমি এইবাৰ বিজেপিৰ পৰা আমি এজন কেণ্ডিডেট বিচাৰিছোঁ যিয়ে নেকি আমাক এই সমষ্টিটোক আগবঢ়াই লৈ যাব এই সমষ্টিৰ ৰাইজৰ দুৰ্দশা বুজি পাব আৰু তৃণমূল পৰ্যায়ৰ পৰা কৰ্মীক বুজি পাব চিনি পাব আৰু কৰ্মীৰ হৈ কাম কৰিব তেনেকুৱা এজন আমাক কৰ্মী আমাৰ বিচাৰিছোঁ বহুতে আমাৰ ইয়াতে টিকেট বিচাৰিছে কোনো এজনে অনুপযুক্ত নহয় সকলোৱে উপযুক্ত তথাপিতো ওপৰৰ পৰা যাকে ইয়ালৈকে প্ৰাৰ্থী হিচাপে পঠায় যিজন ব্যক্তিয়ে এই সমষ্টিটোৰ কাম কৰিব বুলি ভাবে তেনেকুৱা এজন যোগ্য ব্যক্তিক আমি পালে বেছি আনন্দিত হ'ম তথাপিতো আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা এবাৰ একেবাৰে নিশ্চিতভাৱে প্ৰাৰ্থী পোৱাটো আমি আশা কৰি আছোঁ আমি ওপৰৰ মহলকো এই ক্ষেত্ৰত অনুৰোধ জনাওঁ যে এইবেলি কলাইগাঁও সমষ্টিটো বেলেগক নিদি আমাৰ ভাৰতীয় এজন যোগ্য ব্যক্তিক ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী হিচাপে আমালোকে প্ৰেক্ষাপট কৰক MLA হিচাপে আমি যিকোনো প্ৰকাৰে দেহে কেহে দিন ৰাতি খাটি হ'লেও তেখেতক জিকাবৰ কাৰণে আমি চেষ্টা কৰিম আমাক ভাৰতীয় জনতা পাৰ্টিৰ এজন উপযুক্ত আৰু কাম কৰা ব্যক্তি লাগে হয় মই অন্যগৰাকী মহিলাৰ পৰা জানিব চেষ্টা কৰিম মহেশ্বৰ বড়ো তেখেত যিহেতু আপোনালোকৰ এই সমষ্টিৰ বৰ্তমানৰ বিধায়ক তেখেতৰ কামখিনিত কি ৰাইজ সন্তুষ্ট নহয় নেকি হয় পোনপ্ৰথমে মই শংকৰজ্যোতি নিউজ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যি BPF চৰকাৰে আমাৰ 17টা বছৰ ৰাজত্ব কৰিলে অৰ্থাৎ আমাৰ MLA আৰু EM এটা সমষ্টিতে আছিলে আমাৰ মহেশ্বৰ আৰু লুমছা দৈমাৰী গতিকে লগতে আছিলে আমাৰ মুদৈবাৰী সমষ্টিত জগদীশ চৰকাৰ গতিকে তেওঁলোকে এই তিনিজন ব্যক্তি থাকি আমাৰ যি কলাইগাঁও সমষ্টিটোৰ উন্নয়ন হ'ব লাগিছিল ইয়াতে কোনো ধৰণৰ উন্নয়নৰ তেওঁলোকে মানে চিন্তা নকৰিলে আৰু ইয়াতে বহুত আমাৰ মানে ৰাইজৰ দুৰ্দশা ভুগিব লগা হৈছে কাৰণ আমাৰ ইয়াতে ভাল এখন স্কুল নাই কলেজ নাই এখন ভাল মেডিকেল নাই গতিকে আমি এইবাৰ নিশ্চয়কৈ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা এজন মানে এই কলাইগাঁও সমষ্টিৰ ৰাইজৰ দুৰ্দশা বুজিব পৰাকৈ এজন আমাৰ প্ৰাৰ্থী লাগে যিয়ে আমাৰ এই সমষ্টিটোৰ প্ৰতিজন
নাগৰিকৰ প্ৰতিজন ভোটাৰৰ ধনী দুখীয়া নাই, সকলোকে যাতে এক দৃষ্টিৰে চাব পাৰে। গতিকে আমি আশা কৰিছোঁ আগন্তুক দিনত কলাইগাঁও বিধানসভাত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা এজন ভাল শক্তিশালী আমাক প্ৰাৰ্থী প্ৰক্ষেপ কৰক। গতিকে আমি তেওঁৰ হৈ আমি দিনে নিশা দেহে কেহে লাগি আমি এই সমষ্টিটো উন্নত কৰিবলৈ চেষ্টা কৰিম। এইখিনিয়ে। যিহেতু বিজেপিৰ কথাটো খুব উচ্চাৰণ হৈছে, যি দুগৰাকীৰ লগত কথা পাইছোঁ দুয়োগৰাকীয়ে মুখত বিজেপিৰ নামটো উচ্চাৰণ হৈ আছে। মই এজন যুৱ ভোটাৰ বুলিয়ে কৈছোঁ আপোনাক, আপোনাৰ দৃষ্টিত আপোনালোকৰ সমষ্টিত কিমানখিনি উন্নয়ন হৈছে বা কিমানখিনি কৰিব বাকী আছে, আৰু কোনজন যোগ্য ব্যক্তিয়ে টিকেটখিনি পালে কাৰ সহায়ত আপোনালোকৰ সমষ্টিৰ যিসমূহ কাম থাকি গৈছে, উন্নয়নৰ যিখন ছবি হেঙাৰ হৈ থিয় দিছে সেইখনত আগবাঢ়িব বুলি ভাবে? পোনপ্ৰথমে মই শংকৰজ্যোতি নিউজ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে মই এটাই কথা ক'ব বিচাৰিছোঁ যে আমাৰ গাতে লাগি থকা যিটো মঙলদৈ সমষ্টি, আপোনালোকে যদি মঙলদৈ সমষ্টিলৈকে যায় তাত দেখিব যে উন্নয়নৰ তাত বহুত কাম হৈছে। তাত ডাঙৰ ডাঙৰ প্ৰজেক্ট হৈছে, ডাঙৰ ডাঙৰ স্কুল কলেজৰ পৰা আদি কৰি আমাৰ হস্পিটেলৰ পৰা আদি কৰি তাত কেঞ্চাৰ হস্পিটেলৰ কাম চলি আছে। কিন্তু আমাৰ কলাইগাঁও বিধানসভা সমষ্টিত এটা লেখত ল'বলগীয়া কাম একোৱেই হোৱা নাই। দুই এটা ৰাস্তাত বাহিৰে ডাঙৰ প্ৰজেক্ট স্কুল হওক কলেজ হওক বা ডাঙৰ ডাঙৰ যিবিলাক প্ৰজেক্ট একো প্ৰজেক্টেই হোৱা নাই। আমাৰ যদি চৰাঞ্চলৰ ফালে যদি যায় তাততো একেবাৰে উন্নয়ন হোৱা নাই, একো কামেই হোৱা নাই। এতিয়া আমি এটা ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ কেন্দ্ৰত বিজেপি চৰকাৰ আছে, আমাৰ ৰাজ্যতো বিজেপি চৰকাৰ আছে, আকৌ পুনৰবাৰ 21ত বিজেপি চৰকাৰ হোৱাৰ সম্ভাৱনাই আমি প্ৰকট দেখিবলৈ পাইছোঁ। সেয়েহে কলাইগাঁও বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ এজন যদি শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেতিয়াহ'লে কলাইগাঁও ভোটাৰ ৰাইজে নিশ্চয়কৈ এইজন প্ৰাৰ্থীকে জিকাই লৈ যাব বুলি আমি আশাবাদী। আমি বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ এজন শক্তিশালী প্ৰাৰ্থী এজন আমাক লাগে, যিয়েই নহওক আমাক এজন শক্তিশালী প্ৰাৰ্থী লাগে। শক্তিশালী প্ৰাৰ্থীজনে যাতে আমাৰ গোটেই দল মত নিৰ্বিশেষে সকলো ভোটাৰৰ মন জয় কৰি ৰাইজৰ উন্নতি কৰিব পাৰে। আমি ৰাইজৰ উন্নয়ন হোৱাটো বিচাৰিছোঁ, আৰু বাকীবিলাক সমষ্টিত যিবিলাকত বিজেপি বিধায়ক আছে তাত বহুত উন্নয়ন কৰা দেখিছোঁ আমি, কিন্তু কলাইগাঁও বিধানসভা সমষ্টিত একেবাৰে পিছপৰা, একো উন্নয়নেই হোৱা নাই। সেইকাৰণে আমি চৰকাৰকো দাবী জনাইছোঁ বা দলীয় কৰ্তৃপক্ষকো দাবী জনাইছোঁ, আমাৰ কলাইগাঁও বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ এজন যোগ্য প্ৰাৰ্থী দি যাতে কলাইগাঁও বিধানসভা সমষ্টিটো ৰাইজৰ শাৰীত আগবঢ়াই লৈ যায় তাকে আমি কামনা কৰিছোঁ। আপোনালোকৰ যোনজন বৰ্তমানৰ বিধায়ক আছিল মহেশ্বৰ বড়ো, তেখেতে কি আপোনালোকৰ কথাত গুৰুত্ব নিদিয়ে বা আপোনালোকৰ যিসমূহ ৰাজহুৱা কাম কাজ আছে সেইসমূহত তেওঁ গুৰুত্ব প্ৰদান নকৰে নেকি? নাই, তেওঁ একোৱেই কৰা নাই। কথাটো কৈছোঁ যে সাংসদ উন্নয়ন ক্ষমা কৰিব বিধায়ক উন্নয়ন পুঁজিৰ কেইটিমান টকা ভগালে সেইজন বিধায়ক নহয়। তেওঁ কি কৰিছে, বিধায়ক উন্নয়ন পুঁজিৰ যিবিলাক LED আছে ঠায়ে ঠায়ে বিতৰণ কৰিছে বা দুই এটা IBS স্কিম ভগাইছে, সেইটোৱেই নহয়। আমাৰ উন্নয়ন হ'ব লাগিলে ডাঙৰ কলেজ এখন লাগিব, ডাঙৰ মেডিকেল এখন লাগিব বা ডাঙৰ ডাঙৰ ইনষ্টিটিউট লাগিব, বা শিক্ষাৰ ক্ষেত্ৰত হওক বা আমাৰ যিবিলাক কাৰিকৰী কৌশলৰ দিশত সেইবিলাক ক্ষেত্ৰতো আগবঢ়াই নিব লাগিব। কিন্তু আমাৰ সমষ্টিটো একোৱেই নহ'ল। আৰু বিগত 5টা বছৰে আমাক তেখেতে মুখ্যমন্ত্ৰী মহোদয়ক বা স্বাস্থ্যমন্ত্ৰী মহোদয়কো কিন্তু কলাইগাঁও সমষ্টিত আনি এটা কামৰ নিদৰ্শন দেখুৱাবৰ কাৰণে সক্ষম নহ'ল। সেয়েহে কৈছোঁ যে বিজেপি বিধায়ক এজন লাগে, যি বিধায়কৰ জৰিয়তে মুখ্যমন্ত্ৰী ইয়াতে আহিব বা আমাৰ কেন্দ্ৰীয় নেতৃত্ব আমাৰ ইয়াতে আহিব, স্বাস্থ্যমন্ত্ৰী ইয়াতে আহিব, আমাৰ ইয়াতে বহুত উন্নয়ন হ'ব। বিগত বছৰত কিন্তু আমি একো উন্নয়ন দেখিবলৈ পোৱা নগ'ল, আমি একো নেদেখিলোঁ। সকলোৱে এটা মই যি লক্ষ্য কৰিছোঁ সকলোৱে বিজেপিৰ কথা কৈ আছে। বিজেপিৰ নামটো ইমান উচ্চাৰণ হোৱাৰ কাৰণটো কি? বিজেপি চৰকাৰৰ দিনত আপোনালোকে এইসমূহ কাম হ'ব বুলি ভাবে? কাৰণ বিজেপিয়ে আমি দেখি আছোঁ যে যিমানবিলাক উন্নয়ন আজি 16 চনৰ পৰা যিখিনি আমি উন্নয়ন পাইছোঁ আন সমষ্টিবিলাকত, সেই উন্নয়নখিনি ইয়াৰ আগৰ 50 বছৰে আমি দেখিবলৈ পোৱা নাই। কাৰণ নতুন নতুন আঁচনি, নতুন নতুন যোজনা তেওঁলোকে প্ৰস্তুত কৰিছে আৰু সেইবিলাক ৰাইজৰ মাজলৈ ঠেলি দিছে। তেওঁলোকে সদায় তেওঁলোকৰ চিন্তা চৰ্চাবিলাক, তেওঁলোকৰ একাগ্ৰতাটো, তেওঁলোকৰ ৰাইজৰ লগতে যিটো কাম কৰে, ৰাইজৰ লগত যিটো মিলি থাকিব বিচাৰে, সেইটো আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি বিজেপি শৰণাপন্ন হ'বলগীয়া হিচাপে আমি বিজেপি কৰ্মকৰ্তা হিচাপে থিয় দিছোঁ। আৰু আমি বিজেপিক হাড়ে হিমজুৱে ভাল পাওঁ, মোদীজীক ভাল পাওঁ। মোদীজীৰ যিবিলাক আদৰ্শ, তেওঁৰ যিটো কৰ্মপটুতা, তেওঁৰ কৌশল, সেইবিলাকক আমি ভাল পাওঁ। লগতে আমাৰ কোনো সমষ্টিত লোকেল আনলোকেলৰো কথা নাই, আমাক খালি এজন উপযুক্ত কৰ্মী লাগে, যিয়ে মানে কৰ্মীৰ দুখ বেদনা বুজি পায়, এই সমষ্টিৰ ৰাইজৰ দুখ বেদনা বুজি পায়, সমষ্টিটোক হাড়ে হিমজুৱে ভাল পায়, তেনেকুৱা এজন মানুহ লাগে, যিয়ে নেকি সকলো ত্যাগ কৰি হ'লেও এই সমষ্টিটোৰ কাৰণে কাম কৰিব। BPFৰ চৰকাৰ হৈছে, MLA জন হৈছে, তেওঁ কেইজনমান দালালৰ লৈ পেলাইহে তেওঁ MLA হৈ আছে। সেই দালালকেইজনে যি কয় তেওঁ তাকেই কৰি যায়। তেওঁৰ নিজস্ব কোনো মতামত নাই, নিজস্ব কোনো চিন্তা চৰ্চাই নাই। তেওঁ সেই দালালকেইজনে সমষ্টিটোৰ বিভিন্ন ঠাইত যিটো কয় সেইটোকে তেওঁ কৰি যায়। তেওঁ নিজে কোনো ৰাইজৰ দুখ দুৰ্দশাৰ কথা বা দুখৰ কথা বা ৰাইজৰ অভাৱ অভিযোগৰ কথা গম নলয়। সেই দালালকেইজনৰ কথা মতেই তেওঁ চলিছে। সেইকাৰণে আমি তেখেতক এইবাৰ বিচৰাও নাই আৰু তেওঁ
জিকিলেও একো কৰিব নোৱাৰে। তেওঁ এজন আচলতে অকৰ্মণ্য MLA। আপুনি এটা কথা ক'লে লোকেল আনলোকেল, সেই প্ৰসংগটো কিয় টানি আনিব লগা হ'ল আপোনালোকৰ? কিছুমানে সেনেকৈ ভাবিব পাৰে, কিন্তু এটা কথা যে বিজেপি কৰ্মী অসমৰ ভাৰতৰ যিমানখিনি কৰ্মী চবেই আমাৰ লোকেল, চব এটা পাৰ্টিৰ কৰ্মী, আমি একেলগে একে কৰ্মী। গতিকে যিজনক ওপৰৰ পৰা আমাৰ কাৰ্যকৰ্তা, আমাৰ ওপৰ মহলৰ পৰা যিজনক আমাক উপযুক্ত বুলি ভাবে এই সমষ্টিটোৰ কাৰণে, তেওঁকে প্ৰেক্ষাপট কৰক, তেওঁকে আমি আঁকোৱালি ল'ম। যোন আহিলেও আমাৰ আপত্তি নাই, কিন্তু আমাক বিজেপি কৰ্মী লাগে। হয়, যিহেতু কেইবাজনৰ নাম উচ্চাৰণ হৈ আছে ইয়াত বিজেপিৰ, এইটো মোৰ প্ৰশ্ন নহ'ব, ৰাইজৰ প্ৰশ্ন থাকিব। যদি আপোনালোকে কাক বিচাৰে সুধিবলৈ যোৱা যায় তেতিয়া কি ক'ব? নিশ্চয়কৈ সেনেকৈ ক'বলৈ গ'লে অকণমান অসুবিধা হয়, তথাপি কোনোৱে উপযুক্ত নহয়, মানে অনুপযুক্ত নহয়। আমাৰ কাৰণে চবেই উপযুক্ত, কিন্তু আমাৰ দলীয় যিখিনি আমাৰ নেতৃত্ববৰ্গীয় আমাৰ কৰ্মী আছে আমাৰ কেন্দ্ৰত বা ৰাজ্যত, সেইখিনি আমাক যোনে যাকে আমাক ইয়াতে হেৰি কৰে মানে আগবঢ়ায়, আমি তেওঁৰ লগতে মানে আমি দলৰ কাম কাজ কৰি যাম বুলি আমি ভাবিছোঁ। বাইদেউ, আপোনাৰ ওচৰলৈ আহিম। যিসমূহ চৰকাৰী আঁচনি থাকে, চৰকাৰী আঁচনিসমূহ আপোনালোকে পাইছেনে? চৰকাৰী আঁচনি যিসমূহ ধন হওক বা যিসমূহ চৰকাৰী আঁচনি, কাৰণ আজিকালি প্ৰত্যেক দিনে এখন এখন আঁচনি ঘোষণা কৰে চৰকাৰখনে, সেইসমূহ আপোনালোকে পাইছে? সেইবিলাক আঁচনি আমাৰ যিবিলাক BPFৰ মানে হেৰি আছে, লিডাৰ আছে, তেওঁলোকৰ মাজতে, তেওঁলোকৰ পৰিয়ালবৰ্গৰ মাজত বিতৰণ কৰে। যিবিলাক পাৰ্টিৰ বাহিৰৰ AGPয়ে হওক, BJPয়ে হওক, আন কিবা বেলেগ পাৰ্টিৰে হওক, তেওঁলোকে কেতিয়াও নাপায়। আমি নিজে দেখিছোঁ, মানে যিখিনি কৰ্মী আছে তেওঁলোকৰ কৰ্মীখিনিৰ মাজতে তেওঁলোকৰ পৰিয়ালবৰ্গৰ মাজত বিতৰণ কৰি লয়। গতিকে চাব গ'লে এনেকুৱা এটা নাই যে BPF ৰাজ চলি আছে এইটো সমষ্টিত, যদি এটা কথাত ক'ব যোৱা হয়, আজি ক'ব গ'লে কলাইগাঁও এটা হৃদপিণ্ড বুলি ক'লেও ভুল নহয়। কলাইগাঁও বিধানসভাৰ আপোনালোকে ইফাল সিফাল গ'লে দেখিব, কলাইগাঁও কলেজখনৰ যিটো ৰাস্তা, সেই ৰাস্তাটো সিদিনালৈকে একদম জৰাজীৰ্ণ অৱস্থা। আজি কমচে কম আহি অকণমান আৰম্ভণি কৰিছে, কিন্তু তাৰ আগলৈকে আমাৰ কলাইগাঁওখনেই উন্নত নহ'ল। গতিকে গাঁৱৰ ভিতৰত কেনেকৈ সোমাব আপোনালোকে চিন্তা কৰক। আমি কেতিয়াও ভবা নাছিলোঁ এনেকুৱাকৈ যে কলাইগাঁও বিধানসভা সমষ্টিখনৰ কলাইগাঁও নিচিনা হৃদপিণ্ড এটাৰ জৰাজীৰ্ণ অৱস্থা হৈ থাকিব। আমি কেতিয়াও কামনা কৰা নাছিলোঁ, আশা কৰা নাছিলোঁ। ভৱিষ্যতে যাতে আমি এজন ভাল নেতা হওক, তেওঁ জিকি উঠি কমচে কম আমাৰ এই কলাইগাঁও নিচিনা জেগাখিনি অন্ততঃ উন্নয়নৰ পথত আগবঢ়াই নিয়ক, আমি এইখিনিকে কামনা কৰিছোঁ। আপোনাৰ ওচৰলৈ আহিম। যিহেতু আপুনি এজন যুৱ ভোটাৰ, আপোনাৰ দৃষ্টিত সমষ্টি উন্নয়ন কৰিব লগা কি আছে, আৰু সেই কামসমূহ কোনখন চৰকাৰ আহিলে নিয়াৰিকৈ আপোনালোকৰ কামসমূহ সমাধান কৰিব বুলি আপোনাৰ দৃষ্টিগোচৰ হয়? উন্নয়নৰ নামতো বৰ্তমান একোৱে হোৱা নাই। কিয় ক'ব লগা হ'ল সেই কথাষাৰ? যিহেতু এজন বিধায়ক থকাৰ পাছত সেইটো এটা খুব ডাঙৰ প্ৰসংগ, উন্নয়নৰ নামত একো হোৱা নাই, কিয় ক'ব লগা হ'ল? এতিয়া আপোনালোকে ৰাস্তা ঘাট পৰা এডুকেশ্যনৰ যিখিনি লাইন দেখিছে, গোটাইখিনিতে আপোনালোকৰ দৃষ্টিগোচৰ হ'বই। MLA থাকা নাথাকাৰ একে হৈ আছে। আৰু মেইনলি এডুকেশ্যনৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হ'লে ৰাস্তা ঘাট লাগিব। ৰাস্তা ঘাটৰ প্ৰব্লেম হ'লে স্কুলত ষ্টুডেণ্ট যাব নোৱাৰে, সেই হিচাপত তেওঁলোকে পিছুৱাই যাই থাকে। ঠিক তেনেদৰে মেডিকেল উন্নয়ন মানৰ ধৰক চিকিৎসা, তেনেকুৱা ধৰণৰ একোৱে হোৱা নাই মুঠতে। বাইদেউ, আপোনাৰ ওচৰলৈ আহিম। চৰকাৰী যিসমূহ আঁচনি, বহুত আঁচনি আজিকালি চৰকাৰী, সেই আঁচনিসমূহৰ পৰা কিবা সুফল পাইছেনে, বা আপুনি সেই আঁচনিসমূহ অন্তৰ্ভুক্ত হৈছেনে? আমি এতিয়ালৈ আঁচনিভুক্ত কোনো অন্তৰ্ভুক্ত হোৱা নাই, যিহেতুকে ইমান বছৰে BPF বা AGPয়ে হওক বা আছিলে আমাৰ, কিন্তু আমি এতিয়ালৈকে কোনো সুফল হোৱা নাই। এতিয়া আমি BJP আহিলে আমি পাম বুলি এটা আশা কৰিছোঁ, যিহেতুকে আমি ৰাস্তা পদূলিয়ে হওক বা বেলেগ অন্য আধৰুৱা যিবিলাক কাম আছে আমাৰ সুকলমে যাব বুলি আমি আশা ৰাখিছোঁ। এইখিনিয়ে কৈ মোৰ মন্তব্য সামৰণি মাৰিছোঁ। কলাইগাঁও সমষ্টিৰ যিসমূহ ইয়াৰ স্থানীয় জনতা আছিলে বা যিসকল ভোটদাতা, তেওঁলোকৰ লগত কথা পাতি এটা কথা স্পষ্ট হৈছে, সেইটো মোৰ কথা নহয়, তেওঁলোকৰ যেতিয়া আপুনি ভাষ্য শুনিব তেতিয়াই হয়তো আপোনালোকে গম পাব। BJP নামটো ইয়াত খুব স্পষ্টভাৱে উচ্চাৰণ হৈছে।
হয়তো নাজানো ইলেকশ্যনৰ যি বেলট পেপাৰে হওক বা EVM মেচিন তাত আবদ্ধ হ'ব ইয়াৰ যি কলাইগাঁও সমষ্টিসমূহ ভোটাৰৰ যি ভোটদান সেইসমূহ তাত নিবদ্ধ হ'ব আৰু তাৰ পাছতে ইয়াৰ যোনটো ৰিজাল্ট তেওঁলোকে কোৱা কথাৰ লগত মিলে নে নাই বেলেগ হয় সেইটো স্পষ্ট হৈ পৰিব চাই থাকিব শংকৰ জ্যোতি নিউজ